জেবি মিক্সাৰ ইউটিউব চেনেলত আকৌ এবাৰ সকলোকে স্বাগতম জনাইছোঁ। তো আজি হ'ল আপোনাৰ 4 জানুৱাৰী 2022 চন। এই বছৰ আমি পিকনিক খোৱা নাই, সৰু এটা অসুবিধা হোৱাৰ কাৰণে পিকনিক খোৱা নাই। তো আজি ঘৰৰ ওচৰতে লগৰ দুটামান আছে, সিহঁতি কৈ আছে পিকনিক খাবলৈ মাতি আছে, সিহঁতৰ ঘৰৰ ওচৰতে খাব বোলে, গোটেই ফেমিলি মিলি পিনে খাব। তো মোকো মাতি আছে, তো আজি তালৈকে যাওঁ বুলি ভাবিছোঁ। তো গৈছোঁ যেতিয়া সৰু ভিডিঅ' এটা বনাই দিছোঁ। প্লিজ ক'ব কমেণ্টত ভাল বেয়া কি হৈছে প্লিজ জনাব। তো এতিয়া মই আছোঁ আমাৰ এই বাগানত, চব কলম চলম কাটি পিনে চব টকলা হৈ আছে চব বাগানবোৰ। তো এতিয়া ডাইৰেক্ট পিকনিকৰ জেগাতে লগ। এয়া এতিয়া ৰঞ্জন চেত্ৰীয়ে এয়া চৌকা খান্দি আছে আৰু এয়া বিমল চেত্ৰীয়ে জুই ফুৱাই আছে বহুত কষ্টত। মোৰ ভাঙি থাকিলেও চৌকা বনাই মেলি জুই জ্বলি গ'ল। ব্ৰইলাৰ আন ৰঞ্জন। I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go. ধনিয়া বিচাৰিছোঁ নে ঘাঁহ বিচাৰিছোঁ একো বিশেষ অসুবিধা হোৱাৰ কাৰণে আমি 1 তাৰিখে খাব নোৱাৰিছোঁ। জানুৱাৰী মাহ ভিতৰতে আৰু 1 জানুৱাৰী আৰু এই বুলি আজি এয়া ষ্টাৰ্ট চাহৰ পৰা হৈছে। এইফালে মাংস ৰেডি হৈ গ'ল, আমাৰ ভাউজুৱে বনাইছে চিকচাক। Through the highways till my shadow turns to sun rays and on. ভাত আহি গ'ল, পাপৰ আহি গ'ল, মাংস আহি গ'ল, পানী আহি গ'ল। এতিয়া আমাৰ খানা ষ্টাৰ্ট। এনেকৈ ঠাণ্ডা দিনত জুই কাষত বহি পিনে ভাত খাবলৈ মজাই বেলেগ। এয়া চাওক পিকনিক আজি 4 তাৰিখে পিকনিক খাম বুলি 4 দিনৰ পৰা ভাত নোখোৱাকৈ আছিলে ঘৰত। আজি পাই পিনে এই গামলাটোতে বজাই দিছে। তো আপোনালোকে দেখিলে যোৱাকালি মই পিকনিক খাই আহিলোঁ, আপোনাৰ 10টামান বাজিলে ঘৰ আহি পাওঁতে, সেইকাৰণে ভিডিঅ'টো এণ্ড নকৰিলোঁ। তো আজি এণ্ড কৰিছোঁ, এনেই চিম্পুল এটা ভিডিঅ' বনাইছোঁ আৰু পিকনিক খোৱা বুলি। যদি ভিডিঅ'টো ভাল পালে প্লিজ লাইকটো কৰি দিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব। অনলি 30% লোকেহে ছাবস্ক্ৰাইব কৰিছে, প্লিজ ছাবস্ক্ৰাইব কৰিব।